1 लाख नया लड़का लड़की को नौकरी में डालेगा। गवर्नमेंट नौकरी दूंगा, सरकारी नौकरी दूंगा। असम पुलिस होगा, टेट टीचर होगा, हर जगह मिला के कुल मिला के 1 लाख। और टेट का समय में भी मैं किसी से पैसा खाया क्या? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এটা নতুন ভাল খবৰ দিছে। ভাল খবৰ মানে হয়তো মই আপোনাক ইয়াৰ আগতেও কৈছিলোঁ, আকৌ তেওঁ পুনৰ বিশেষকৈ অসম পুলিচ ABB যিসকলে নেকি প্ৰেক্টিছ কৰিছে তেওঁলোকৰ বাবে মই এটা বহুত ভাল খবৰ লৈ আহিছোঁ। কিয়নো বন্ধুসকল, যিহেতু আমি সকলোৱে গম পাওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খুদ অসম পুলিচৰ নাম লৈছে, আৰু অসম পুলিচৰ যি অতি সোনকালে মানে নিযুক্তি হ'ব, সেয়া আপোনাক মই আজি এটা ভিডিঅ' ক্লিপ মই দেখাবলৈ চেষ্টা কৰিম। মই ভিডিঅ'টো শেষলৈকে চাব, কিয়নো বহুতো গুৰুত্বপূৰ্ণ আৰু এটা ভাল ভিডিঅ' মই লৈ আহিছোঁ। পোনপ্ৰথমতে মই সকলোকে চৰি কৈছোঁ, কিয়নো ভিডিঅ' কোৱালিটি বহুতো বেয়া হয়, তাৰ বাবে মই চৰি কৈছোঁ। যাই কিয়নো আজিৰ ভিডিঅ' আমি আৰম্ভ কৰিছোঁ। বন্ধুসকল, যিহেতু বহুতে সুধি আছে অসম পুলিচৰ ABB ৰানিং হ'ব নাই বা নিযুক্তি হ'ব নাই, কিয়নো বন্ধুসকল এনেকুৱা ধৰণৰ মানে মেছেজ ডেইলি বহুতো আহি আছে। সেইসকল ব্যক্তি নেকি মেছেজ কৰি আছে, যিসকল ব্যক্তি নেকি অহৰহ দিনে নিশে তেওঁলোকে প্ৰেক্টিছ কৰি আছে, আৰু সকলোৱে ভাবে যে প্ৰেক্টিছৰ বিনিময়ত মানে শেষত গৈ ৰানিংটো হওক বা এডমিট কাৰ্ডসমূহ আহক। যিহেতু এতিয়ালৈকে কোনো ধৰণৰ অহা নাই, আৰু বন্ধুসকল আমি সকলোৱে গম পাওঁ যে এখন নটিচ পাব্লিছ হৈ গ'ল। নটিচতো স্পষ্টকৈ উল্লেখ আছে যে যি নিৰ্বাচনসমূহ চলি আছে সেই শেষত অৰ্থাৎ এদায় হোৱাৰ পাছতে সকলোবোৰ কাম কাজসমূহ আৰম্ভ হ'ব। কিন্তু এটা বহুতে কনফিউজ হৈ আছে যে এটা হ'ব নে নহ'ব, কিয়নো আগৰ পৰা এনেকুৱা ধৰণে আমাক মানে চুচুৱাই আছে হ'ব বুলি কৈ আছে, কিন্তু আজিলৈকে এবাৰো ছাকচেছ হোৱা নাই। আৰু বন্ধুসকল, বিশেষকৈ মই এইটো ভিডিঅ' লৈ আহিছোঁ সেইসকলৰ কাৰণে যিসকল ব্যক্তি নেকি দিন ৰাত কষ্ট কৰি আছে, প্ৰেক্টিছ কৰি আছে। আৰু বন্ধুসকল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ 1 লাখ চাকৰি দিব। মই ইয়াৰ আগতো ভিডিঅ' বনাইছিলোঁ। বন্ধুসকল, তেওঁ আকৌ কৈছে যে তেওঁ ইবিলাক ডিপাৰ্টমেণ্টক কোৱাৰ লগতে অসম পুলিচৰ বিশেষকৈ তেওঁ নাম লৈছে যে অসম পুলিচতো যিবোৰ নিযুক্তি মানে অনলাইনসমূহ হৈ আছিলে বা অনলাইনসমূহ যি অলৰেডি হৈ গ'ল, বা আগত যি 6662 পদৰ যি এডমিট কাৰ্ডসমূহ আহিবলগীয়া আছে, সেই সপক্ষে তেওঁ ইনডাইৰেক্টলি কৈছে, বিশেষকৈ অসম পুলিচৰ কথা কৈছে, আৰু অতি সোনকালে নিযুক্তি দিব আৰু তাতো চাকৰি দিব, আৰু সকলোৱে ৰানিং আৰু প্ৰেক্টিছ কৰিব নাপাৰিব। আজিলৈ মানে ধন্যবাদ, জয় আহক। কিয়নো বন্ধুসকল, এইটো ভিডিঅ' এইটো কাৰণে মই লৈছোঁ, কিয়নো বহুতে কমেণ্ট আৰু মেছেজ কৰি আছে যাতে এইটো ভিডিঅ' চাই তেওঁলোকৰ উৎসাহ হওক বা মটিভেট হওক। আৰু ভিডিঅ'টো আজিলৈ মানে ধন্যবাদ, জয় আহক।